নমস্কাৰ বন্ধুসকল, এনে ধৰণৰ ভিডিঅ' বনাবলৈ কাৰণে মোৰ মুঠে মন নাযায়, কিন্তু উপায় নোহোৱাত বনাইছোঁ আৰু ব্যক্তিগত কিছুমান মতামত আপোনালোকক মই দিম বুলি ভাবিছোঁ। আৰু এই ভিডিঅ'টো মই আৰম্ভ কৰাৰ আগতে আপোনালোকক স্পষ্টীকৰণ দিছোঁ, আপোনালোকক মই কোনো লোকক মই আঘাত সানিবলৈ কাৰণে ভিডিঅ'টো বনোৱা নাই। যদি আপুনি মোৰ কথাষাৰ কেনেকুৱা হিচাপত লয় সেইটো আপোনাৰ ব্যক্তিগত কথা, এইটো আপুনি ভালভাৱে লয় বেয়াভাৱে লয় আপোনাৰ নিজৰ থিংকিঙৰ ওপৰত কথা। কিন্তু আপোনাৰ মানে কি হ'ল, যিটো কথা কম মই সত্য কথাই ক'ম, সঁচাটো ক'ম, গতিকে সেইটো আপুনি মানি লয় নলয় সেইটো আপোনাৰ ব্যক্তিগত কথা হয়। এতিয়া মেইন কথা হ'ল কি, সিদিনাখনৰ আপোনাৰ কথা যে এছটিকৰণটোক লৈ বৰ্তমান সময়ত যিটো চৰ্চা চলি আছে, আৰু সেইদিনাখন আপোনাৰ খাকলাৰী ডাঙৰীয়াৰ কিছুমান আমি নিউজত, পৰ্টেল নিউজত এটা আপোনাৰ সাক্ষাৎকাৰ দেখিলোঁ, আৰু সেইটো মই ধুনীয়াকৈ ময়ো সম্পূৰ্ণকৈ চাইছোঁ। আৰু তেওঁ মানে তাত কেৱল মাত্ৰ আপোনাৰ আদিবাসী সকলোকে লৈ কথাটো কোৱা নাই, বহুতো মানে জাতিৰ বিষয় লৈ তেওঁ কৈছে যে মানে ধৰক এনেকুৱা বিষয়, কিন্তু কোনো জাতিৰ লোকে প্ৰতিক্ৰিয়া দিয়া নাই। কিন্তু এতিয়া আপোনাৰ কি হ'ল, আদিবাসীয়ে কয় নে চাহ জনগোষ্ঠীয়ে কয় সেইটো মই অকণমান কনফিউজ এইটোৰ কাৰণে, কাৰণ তেওঁলোকে অলৰেডি এটা সংগঠনো খুলি ৰাখিছে যে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন বুলি কয়, আৰু এটা আপোনাৰ হৈ গ'ল আদিবাসী ছাত্ৰ সংগঠন বুলি কয়। গতিকে সেই বিষয় লৈ মই নিজেও কনফিউজ হওঁ কিছুমান ক্ষেত্ৰত, কিন্তু মই আপোনাৰ আদিবাসীয়ে বুলি কৈ সকলোকে কওঁ। কিন্তু মানে কি হ'ল, কনফিউজটো যে আপোনাৰ সেইটো হৈ আছে, কাৰণ অলৰেডি তেওঁলোকে নিজেই মানে সেইটো হিচাপত তেওঁলোকে স্বীকৃতি লৈ লৈছে। কিন্তু মানে কি হ'ল, সেই বিষয় লৈ এতিয়া ক'লেও মানে তেওঁলোকে বেয়া পাব। গতিকে সেইটো এতিয়া কি ক'ম মই, এতিয়া আপোনাৰ তেওঁলোকে মানে যিহেতু তেনেকৈ ক'লেছে কনফিউজ হৈ যাওঁ যে এইটোৱে ক'ম নে সেইটোৱে ক'ম। গতিকে যাই কি নহওক, সেইদিনাখন যিহেতু আপোনাৰ খাকলাৰী ডাঙৰীয়াই যিকেইটা কথা ক'লে, আৰু তাৰপিছতে যিকেইটা আমি প্ৰতিক্ৰিয়া আমি চাবলৈ পাইছোঁ, কিন্তু এটা কথা ঠিক, ব্যক্তিগতভাৱে খাকলাৰী ডাঙৰীয়াক বহুত বেয়াকৈ সমালোচনা কৰিছে, আৰু তেওঁ যিহেতু বড়ো জাতিৰ হয় সেইকাৰণে বড়ো জাতিটোকো মানে খুব বেয়াকৈ সমালোচনা কৰিছে যে ক'ৰ পৰা আহিছে, আমি যদি খেদি দিওঁ ক'ত ঘূৰি যাব, তেনেকুৱা অৰিজিনেল কথাটো আহি পৰিছে। এতিয়া এটা কথা হ'ল কি, আপুনি অসম বা নৰ্থ ইষ্টৰ কথাটো বেলেগ, আপোনাৰ ঝাৰখণ্ডৰ বেলেগ, সেইকেইটা বেলেগ তো গতিকে এটা কথা হ'ল কি, খাকলাৰী ডাঙৰীয়াৰ যিকেইটা কথা হয় বা খাকলাৰী ডাঙৰীয়াৰ যিকেইটা কথা ক'লে, সেইটো কিন্তু এতিয়ালৈকে আদিবাসী ছাত্ৰ সংগঠনৰ যিকেইটা ভাষা নেতা হয় তেওঁলোকে উচিত প্ৰত্যুত্তৰ বা তথ্য সহকাৰে দিবলৈ কাৰণে পাৰা নাই। এইটোৰ কাৰণে কৈছোঁ, কাৰণ কি হ'ল, হ'ব পাৰে তেওঁলোকে ভাৰতীয় হয়, আমিতো কোৱা নাই ভাৰতীয় নহয় বুলি কয়, আদিবাসী নহয় বুলিও কোৱা নাই, হয়, কিন্তু তেওঁলোকে অৰিজিনেল অসমৰ হয় জানো, সেইটোতো তেওঁ ক'ব পাৰিছে জানো। আৰু আপোনাৰ যিটো তেওঁ তথ্য দিছে সেইটো মানে ক'ব পৰা নাই, কিন্তু ব্যক্তিগতভাৱে খুব সমালোচনা কৰিছে, জাতিগতভাৱে খুব সমালোচনা কৰিছে। সত্য কথাৰ সেইটোৱে পাৱাৰ যে সত্যতক কোনো লুকাই ৰাখিব নোৱাৰে। আৰু আপোনাৰ মানে কি হ'ল, বহুত কথা কৈছে কিবা কিবি বহুত কথা কৈছে, কিন্তু খাকলাৰী ডাঙৰীয়াৰ যিকেইটা কথা সেইটোক মানে উচিত প্ৰত্যুত্তৰ আৰু তথ্য সহকাৰে দিব পৰা নাই, সেইটোৱে হ'ল সত্যৰ পাৱাৰ। এতিয়া এটা কথাটো হ'ল কি, আমি সাধাৰণ লোকসকলে যদি আমি যেতিয়া চাওঁ আমি কেনেধৰণৰ চাওঁ, এতিয়া তেওঁলোকৰ কোৱা মতে তেওঁলোকে এনেকুৱা কৈছে যে আমি ঝাৰখণ্ডত আমি ST পাইছোঁ, উৰিষ্যাত পাইছোঁ, ৱেষ্ট বেংগলত পাইছোঁ, গুজৰাটত পাইছোঁ, আৰু তেনেধৰণৰ আউট ষ্টেটত আমি তেনেধৰণৰ STকৰণ পাইছোঁ। পাব পাৰে তাত, সিফালে ছাইডৰে আপোনালোকে মানুহ হয়, সিফালৰে অৰিজিনেল হয়, কিন্তু অৰিজিনেলটো আমাৰ নৰ্থ ইষ্টত নহয় বা অসমত নহয়। তো গতিকে তাত যেতিয়া ST পাইছোঁ, ইয়াততো যেতিয়া ST পাব লাগে, সেইটো সংবিধানে স্বীকৃতি দি ৰাখিছে নেকি? যিটো নেকি আপুনি কৈছে যে আৰ্টিকল আপোনাৰ 341, 342 তাত কি লিখা আছে? তাত লিখা আছে নেকি যে ধৰি লওক ওৰাং কিবা কিবি তেনেকুৱা উপাধিৰ কিছুমান কথা কৈছে, বৰাই কিবা কিবি, সেই যিটো আদিবাসীৰ লোক হয়, সেই তেনেধৰণৰ উপাধিৰ যিসকল লোক হয়, সেই তাত লিখা আছে নেকি যে ধৰি লওক মানে যিমানকেইটা ষ্টেটত তেওঁলোকে যাব, য'ত গৈ পেলাই বাস কৰিব, তাত মানে তেওঁলোকক ST দিব লাগে। আজি আমাৰ অসমত আছে, তো অসমতো তেওঁলোকক ST দিব লাগে, তেনেধৰণৰকৈ লিখা আছে নেকি? লিখাটো নাই। তাত কি লিখা আছে আপুনি সেইটো দিয়ক। ময়ো ক'ব পাৰোঁ যে ধৰি লওক আপোনাৰ আৰ্টিকল 341, আৰ্টিকল 342 তেনেকুৱা লিখা আছে, তাৰ মতে কিয় ইমপ্লিমেণ্ট হোৱা নাই সেইটো ক'ব পাৰোঁ।
একোৱে লিখা নাই, ইমান ভুল পথৰে পৰিচালনা কৰে মানুহবোৰক। তাতো একো লিখা নাই, তাতো ধুনীয়াকৈ লিখা আছে কি বুলি কয় যে ধৰি লওক ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে এটা আলোচনা মাধ্যমত কোনো এটা জাতিক এছটিকৰণ দিবলৈ কাৰণে চৰ্চা কৰিব, আৰু সেই বস্তুটো সেই ৰাইজৰ সদনতো আলোচনা হ'ব, আৰু সেই ৰাইজৰ এছটিসকলৰ ইন ফিউচাৰৰ কথাবোৰ ভাবি পেলাইহে এছটিকৰণ দিয়া হ'ব। তাত যদি তেওঁলোকৰ অসুবিধা হয় তেতিয়াতো নহ'ব। আৰু মানে কি হ'ল, বহুতকেইটা কিছুমান কথা আছে, মই এনেই থুলমূলকৈ দুটামানহে কথা কৈছোঁ। তাততো ডাইৰেক্টলিকৈ লিখা নাই যে ধৰি লওক আমুক এনেধৰণৰ লোকসকলক মানে এছটি মানে দিব লাগে, তেনেকুৱাতো লিখা নাই। তো গতিকে কি লিখা আছে সেইটো আপুনি এবাৰ ৰাজহুৱা কৰক। এনেই আৰ্টিকল মানে আৰ্টিকল 341 আৰ্টিকল 342 কি লিখা আছে এনেকুৱা বুলি কয় আপুনি সংবাদ মেল পাতিলেতো নহ'ব, হ'ব নেকি? নহ'ব নহয়। তো গতিকে সেইবোৰ বহুত কিছুমান কথা আহি পৰে, বহুতকেইটা কথা কিছুমান আহি পৰে, আমি আৰু সাধাৰণ লোকসকলে এনেই বিপথে পৰিচালিত হ'বলগীয়া হয়। গতিকে আপোনালোকে যদি এছটিকৰণ পাবলগীয়া যোগ্যতা আছে তেতিয়াহ'লে তথ্য সহকাৰে আহক, যুক্তিতাৰে আহক। এনেই আপোনাৰ মিছামিছিকৈ কোনোবা লোকক আলোচনা কৰিবলৈ যাওঁতে কোনোবা জাতিক বেয়াকৈ ক'বলৈ নাপায়, আপুনি বড়ো জাতিৰ বিষয়েনো কি জানে? বড়ো জাতিৰ বিষয়েনো কি জানে? আদিবাসী আপুনি কৈ আছে যে আদিবাসীৰ বিষয়ে আপুনি কি জানে অধ্যয়ন কৰক। আপোনাক কৈছোঁ মই, আপুনি বড়ো জাতিৰ বিষয়ে কি জানে আপুনি অধ্যয়ন কৰক। আপুনি যেনেকৈ আদিবাসী, আপুনি উৰিষ্যাৰ হয় আদিবাসী হয়, আপোনালোকে আদিবাসী হয়, কিন্তু উৰিষ্যাৰ হয়, ঝাৰখণ্ডৰ হয়, অসমৰ আদিবাসী নহয়। অসমৰ আদিবাসী হ'ল আমাৰ ইয়াত থকা ট্ৰাইবেলসকল, এছটিসকল, বুজি পাইছে? তো গতিকে চিম্পুল কথা সেইটোৱে হয়। তো গতিকে বৰ এটা বেছি দীঘলকৈ নকওঁ, আৰু ইমান এটা দীঘলকৈ কৈওতো লাভ নাই। আপোনালোকে সকলোৱে জানে আজিকালি ছ'চিয়েল মিডিয়া ইউজ কৰা লোক হয়, সকলোৱে পঢ়া লিখা লোক হয়। তো গতিকে সঁচা কি মিছা কি সকলোৱে জানে। গতিকে হোৱাত বহুতে বহুত ধৰণৰ কথা ক'ব পাৰে, বহুত ধৰণৰ কথা কৈও, কিন্তু সত্যতাটো কি হয় সেই কথাটো আমি স্বীকাৰ কৰিবলৈ কাৰণে অকণমান কষ্ট হয়। ধন্যবাদ।